তো গাইছ আজি আমি কৰিম গাইছ মানে ৰুটি বাটি বহুত দিনৰ পৰা খাম বুলি ভাবি আছিলো। তো আজি গাইছ ফাইনেলি আমি ৰুটি বাটি কৰা সিদ্ধান্তটো কৰিলো। তো এইগিলা চলি আছে মানে অলপ আগে পিছতে দেখালো আমি কাম চাম কেতিয়াবা পৰা কৰি আছো। তো আপোনালোকে দেখা পাব এনেকে গাইছ আমাৰ খানা খাওয়া এয়া কি বুলি কয় আলু ধুই আছে এইগিলা চলি নাছে গাইছ আলু 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 ধুই আছে গাইছ কি কৰি আলু ধুই আছে গা যে গন্ধ হাতে তো গাইছ এয়া আমাৰ পাৰ্টি চলি আছে আলু চালু কাটা হ'ল পিঁয়াজ চৌকাত জুই ধৰা সেইটো আলুৰ বিচাৰিলো হাতাবাই নকৰো এইটো হেৰি কৰিছো আৰু গাইছ এইটো মই আৰু এটা গাছ জুই জ্বলাব চৰি আৰু গাইছ এবাৰ মেইন বস্তু সেইটো গাইছ মটৰ সেয়া মটৰ এদি খাম আজি গাইছ বেয়া বাবু কিবা নকবা অলপমান তেল আনিম গাইছ এয়া সেউজীয়া পথাৰ একদম পুৰা ভিউ মাৰি আছে আৰু আমি ইয়াতে পুৰা একদম এনজয় কৰি আছো পাৰ্টি তো গাইছ আমাৰ জুই ফাইনেলি উঠি গ'ল কিন্তু মই দেখাব নোৱাৰো কাৰণ ষ্টেক কৰি জানে দেখাই দিছো একবাৰ ব্লাৰ মাৰি দিম বাৰু পিছত তেতিয়া লোহাটো আনিব গৈছি তেতিয়া লোহাটো বহাই দি আৰু গাইছ জলকীয়া আনিব যাওঁ মই কোন যাবি মই নাযাওঁ তই যা তই যাবৰ কথা আছে তই মছলা খানি লৈবি তেনেকে যা নাই দেৰি নহয় তই কি কবি যে চাই লৈ যাবাতকে জলকীয়া লৈবি আৰু এইটো লৈ যাবি নেকি অঁ জলকীয়া লৈবি 5টা মান হে বেছি নালাগে ধুনীয়া ধৰব কটীয়া মূৰে এই 5টা মান জলকীয়া লৈবি আৰু মছলা পাতি যি আছে লৈবি হে অলপ হালধিও লৈবি বাকী একো নাংগে যা আলু আৰু এটা টাৱাত পিঁয়াজ চিয়াজ কাটি দিছি বাকী চলি আছে গাইছ বৰ্তমান বনাইছো ঘুগুনি আলুটো সিজাই লৈছো চুইটো গছ অলপ কম হিট উঠি আছে একদম ঘুগুনি আছে আমাৰ আৰু এয়া এই ঘুগুনি দি আছে আৰু একদম মটৰ আৰু এতিয়া মুখে লাগিছে আৰু মুখতে অলপ আৰু মোৰ মুখ খালে এনেকুৱা আৰু এতিয়া পানী ঢালি দিওঁ গাইছ অলপ পানী দিওঁ সিজাৰ কাৰণে বস্তুটো নিদিলে কেঁচা কেঁচা খাই লাভ নাই গাইছ মাত্ৰ অলপ কম গাইছ আৰু আটাটো গাইছ বেয়া হৈ গৈছে গাইছ আমি চেকেণ্ড হেণ্ড আটা আনিছো আৰু চেকেণ্ড হেণ্ড মটৰ আনিছো আৰু ইলেক্ট্ৰিক নাই তো গাইছ আমাৰ ঘুগুনি হৈ গৈছে এতিয়া আধা আধি নিমখটো দি দিলা এতিয়া আৰু হালধিটো দি দিছি এটকেটোৱে দেখাব আহিলো আৰু এতিয়া অলপ পিছত এয়া জিৰা জালুক দিয়া যাব জিৰা জালুকটো দি তো গাইছ এয়া গাইছ আটা হাতা মৰা হৈ গ'ল আমাৰ এয়া জিৰাও বটি আছে এয়া আটা মৰা হৈ গ'ল এইফালে ঘুগুনি দায়িত্ব এয়া আলুগিলা খানি দি আছে এয়া ঘুগুনি লাই দেখাই আছো তো গাইছ এতিয়া মেংগো আন হৈ গৈছে এয়া জিৰা দি দিলা জিৰাটো এতিয়া অলপ অলপ গোটা হৈ গৈছে পুৰা একদম গোটা হৈ গৈছে আলু দি দিলা পাপুই কৈছে বেয়া হ'ব বোলা মাকৰ মূৰা মূৰা লাগব খাই পাপুই কৈছে খাই ভাল নালাগে বোলা মূৰা মূৰা লাগব তই তেতিয়া কোৱা নাছিলি মাকৰ মূৰা মূৰা লাগব বুলি নাই এটা মই জুলতল লাইন চাই এনেকুৱা ভাল লাগছে আৰু লাই দিলো আৰু ঘুগুনি পুৰা একদম মানে মটৰ চটৰ হেৰি হৈ গ'ল
আৰু এইফালে আজগৰ বিহাৰীয়ে খৰি কাটি আছে যাতা আটাটো মাৰিব লাগিব ৰুটি খাম একদম বিকল অৱস্থা আকাশ অহা নাই কাৰণ আকাশ চাই মই তোক চাগে ৰিয়েলকে কৈ দিম হিজিয়া সি 1 নম্বৰ মানে ভিক্ষাৰী ই একদম নাখায় মানে বস্তুটো ই বেলেগ বস্তু কি কবি ই চিত্ৰা মানে নমুনা দি থকা পইচা থাকিলে ইয়াত তই কৈছে কেনে ইয়া আকাশৰ ভায়া আজগৰ বিহাৰী মাতি লৈছো আমাৰ ইফালে ৰুটি বেলা ষ্টাৰ্ট হৈ গৈছে আৰু ইফালে ৰুটি পুৰি আছে এয়া আজগৰ বিহাৰীয়ে ৰুটি কেম্বাকা হৈছে ইফালে এইবাৰ ৰুটি পুৰা মানুহ বেলেগ হৈ গৈছে আৰু ইফালে বেলা মানুহ বেলেগ হৈ গৈছে ই বহি বহি খাব আহিছে এইটো বেচা ৰাস্তানো ৰুটি নিচিনা হৈছে গাঁৱক চাই গাইছে চাবা 2,000 years later. এয়া আমাৰ ৰুটি হৈ গেল এয়া আমাৰ ঘুগুনি ইফালে এটা খাবাকে ওলাইছি বাতি চাতি আনছি এই ঘুগুনি খিনি ওলাব বঢ়িয়াকে ইফালে আছে মই খাই আছো আমি যে চবে খাই আছো ঘুগুনি আৰু ভাস্কৰ পাপু ভৱেশ আৰু মই খাই লোৱা শুই আছো